নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। ১ নম্বৰ, পণ্ডিত ৰবি শংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি? উত্তৰ, মাই মিউজিক মাই লাইফ। দুই নম্বৰ, ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি কেতিয়া গ্ৰহণ কৰে? উত্তৰ, ২০০১ চনত। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।